তুলসীবিল মডেল হস্পিটাল ইনগ্ৰেশ্যন কৰা হ'ল। ৰাইজৰ সেৱা স্বাস্থ্য সেৱা আজিৰে পৰা ষ্টাৰ্ট হ'ল আৰু অহা সোমবাৰৰ পৰা আমাৰ ডেলিভাৰী মানে যিটো আমাৰ অতি যিটো আমাৰ ডেলিভাৰী কাম এই কামটো আমি সোমবাৰৰ পৰা আৰম্ভ কৰিম। ইয়াতে চিজাৰিন চাৰ্জিকেলো আৰম্ভ হ'ব। মুঠতে 50,000 ৰাইজক সেৱা কৰিবৰ কাৰণে এই অনুষ্ঠানটো আমি ৰাইজৰ হাতত উৎসৰ্গা কৰিম আৰু আমি 10টা সাব চেণ্টাৰ ইয়াৰ দ্বাৰা আমি পৰিচালিত কৰিম। ইয়াৰ আণ্ডাৰত 10টা সাব চেণ্টাৰ এৰিয়া কভাৰেজ হ'ব আৰু এইটো ৰেফাৰেল সাব চেণ্টাৰবিলাকৰ পৰা পেচেণ্ট ইয়াতে ৰেফাৰ হ'ব আৰু ইয়াতে স্বাস্থ্য সেৱাটো ইয়াতে আমি কৰিম। মুঠতে যি ইয়াত সুবিধা আমাৰ ইয়াত এক্সৰেৰ পৰা আৰম্ভ কৰি আমাৰ ডেলিভাৰী যিটো ইকুইপমেণ্ট আমাৰ ইতিমধ্যে আহি গ'ল। ডক্টৰছ ইতিমধ্যে আমি প্লেচ কৰিছোঁ। 4জন ডক্টৰছ স্পেচিয়েলিষ্ট ডক্টৰ 4জন আৰু 4জন GNM আৰু ইয়াত 2জন ফাৰ্মাচিষ্ট আৰু লেব টেকনিচিয়ান 2জন। তেনেকৈ অহাকালিৰ পৰা আৰু এম্বুলেঞ্চ এটা ইয়াত আহি যাব। কোকৰাঝাৰৰ পৰা এখন এম্বুলেঞ্চ আমি এৰেঞ্জ কৰিছোঁ। আমি RNB চিভিল হস্পিটেলৰ পৰা এখন এম্বুলেঞ্চ ইয়াত মই পঠাই দিম। অহাকালিৰ পৰা এম্বুলেঞ্চ ছাৰ্ভিচ ইয়াতে আৰম্ভ হ'ব। এইটো নেশ্যনেল হেল্থ মিছনৰ যিটো আমাৰ চেণ্ট্ৰেল স্পনচৰ্ড স্কিম হয়, এইটো আমি ইয়াত কৰিছোঁ আৰু কৰিব লগা বহুত আছে। এইটো আমি পৰ্যায়ক্ৰমে প্ৰত্যেক বছৰত এটা নহয় এটা আমি যিটো আমাৰ হ'ব লগা আছে এইটো আমি এনুৱেলি একশ্যন প্লেনত লগাই আমি বাকী টকাবোৰো আমি কৰি ল'ম। আমাৰ তুলসীবিল যিটো 30 বেডেড মডেল হস্পিটাল কেতিয়াবাই আমি নিৰ্মাণ কৰাটো কমপ্লিট কৰিব পাৰিছোঁ। এতিয়ালৈকে খোলাটো মানে কি কয় মুকলি কৰি দিয়া হোৱা নাছিল। আজি তেখেতে ঠাৰি লৈ পেলাই এটা মুকলি কৰিবৰ কাৰণে কাৰ্যসূচী ল'লে। আমি দুয়োজনে ইয়াত উপস্থিত হৈ এই অঞ্চলৰ ৰাইজৰ সহযোগত আমাৰ বহুদিনৰ ৰাইজৰ আকাংক্ষিত যিটো হস্পিটাল এই মডেল হস্পিটালখন আনুষ্ঠানিকভাৱে আজি মুকলি কৰিব পাৰিছোঁ আৰু আজিৰ পৰাই ইয়াত আমাৰ এই অঞ্চলৰ ৰাইজে নিজৰ নিজৰ মানে চিকিৎসাৰ সুযোগ সুবিধাখিনি তেওঁলোকে লাভ কৰিব পাৰিব। আমাৰ ইয়াত যিমানখিনি এতিয়া EM চাহাবে কোৱা মতে যে যিখিনি ডক্টৰ ইয়াত দিয়া হৈছে প্ৰায় যথেষ্ট মানে প্ৰয়োজনীয় যিবিলাক ডক্টৰ নাৰ্ছ আছে সেইবিলাক ইতিমধ্যে চেংচন কৰি পেলাই পঠিয়াই দিয়া হৈছে। গতিকে ফুল ফ্লেজেডভাৱে এতিয়া এইখন হস্পিটেলত মানুহবিলাকে ট্ৰিটমেণ্ট ল'বৰ কাৰণে সুবিধাখিনি পাই যাব। আমাৰ এই অঞ্চলৰ ৰাইজৰ কাৰণে এইটো এটা ডাঙৰ মানে কি কয় সুবিধা হৈ গ'ল। তুলসীবিল এলেকাত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকে বসবাস কৰে আৰু জনসংখ্যা এই অঞ্চলত যথেষ্ট ঘন আছে। গতিকে আমাৰ এই অঞ্চলৰ ৰাইজে তেখেতসকলে কিছুমান মানে দুৰাৰোগ্য বেমাৰত পৰিলে কোকৰাঝাৰত যাব লগা হয় বা আমাৰ বেংগলত যাব লগা হয়। আজি আমি এইখন হস্পিটেলতে নিজৰ জাগাত এইবিলাক উচ্চ মানে মানৰ চিকিৎসা লোৱাৰ কাৰণে এটা সুবিধা আমি পাইছোঁ। ইয়াত 30জন একেলগে আমি হস্পিটেলাইজ কৰি বিচনা দিব পৰা এটা আমাৰ যিহেতু কেপাচিটি আছে, আমাৰ কেবিনৰ কেপাচিটি আছে। এই ৰাইজৰ কাৰণে খুব এটা সুবিধাজনক হ'ব আৰু ইয়াতে আমাৰ বেমাৰটো ডায়েগনচিছ কৰিবৰ কাৰণে যিবিলাক মানে ব্লাড বা বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে লেবৰেটৰী খুব এটা মানে কি কয় হাই পাই এটা আমাৰ হেৰি আছে, মানে এই লেবৰেটৰীবিলাক আছে। আকৌ ইয়াত আমাৰ sonography মেচিনো আছে, এক্সৰে কৰা হ'ব, এক্সৰে মেচিন খুব উন্নত মানৰ আৰু sonography মেচিন উন্নত মানৰ। গতিকে এইবিলাকৰ কাৰণে আমাৰ চালু কৰিবৰ কাৰণে টেকনিচিয়ানৰ যিটো প্ৰয়োজন আছিলে এই টেকনিচিয়ানবিলাকেও আজি
ইয়াত ইতিমধ্যে চেংচন কৰা হ'ল তেখেতসকলে যোগদান কৰিছে আৰু ডক্টৰবিলাকেও যথেষ্ট ইয়াত মই শুনামতে মই জানামতে যিটো EMA ক'লে যে আমাৰ অঞ্চলৰ ৰাইজৰ চিকিৎসা প্ৰদান কৰিবৰ কাৰণে যিমানখিনি প্ৰয়োজন আছে প্ৰায় সম্পূৰ্ণকৈ নহ'লেও বেছিভাগ আমি দিব পৰা হৈছে গতিকে এইটো এটা ফুল প্লেজেণ্ট ডাঙৰ এটা হস্পিটেল ৰাইজক সেৱা কৰিব পৰা ৰাইজক চিকিৎসা প্ৰদান কৰিব পৰা ভিতৰুৱা অঞ্চলৰ ভাল এটা কেন্দ্ৰ হৈ গ'ল আৰু এই হস্পিটেলখন যুঁজি অসম চৰকাৰৰ আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে 2016 চনত তেখেতে যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে অসমৰ তেখেতৰ পৰাই মই একেলগে আমাৰ পখেৰাগ্ৰাম মডেল হস্পিটেল আৰু তুলসীবিল হস্পিটেলখন মই চেংচন কৰি আনিব পাৰিছিলোঁ